हेलो फ्रेंड्स सकलोए केने आछे कब कमेन्टत आरो आमी आजि बहुत दिনৰ মূৰত যাম এটা সৰু সৰু পিকনিক বনাইছিলো মানে পিকনিকৰ কথা ভাবি আছিলো ইমান দিনৰ মূৰত তো আমি যাব পৰা নাই হেকানে জানুৱাৰী সকলোতে জানুৱাৰী ফাৰ্ষ্টতে খালে তো আমি মানে এতিয়া জানুৱাৰী লাষ্ট টাইমত খাইছো তো এতিয়া আমি গৈ আছো সকলোৱে নগাঁও চাপানালা तो ताते आमी गई आसो एफाले देखो सेगुन गछবোৰ इमान धुनिया माने बहुत ভাল লাগিছে পুরা তাছত এটা আমি পালো পিকনিক জায়গাটো তো ইয়াতে আমি এটা পিকনিক খাম তো আহি পালো সকলো এটা আমি সবে বস্তু ৰেডি কৰিবৰ কাৰণে এফালে ভাত বহাবৰ কাৰণে ইটা কঢ়িয়াবলৈ গৈছো ইটা বিচাৰি আছো মানে চৌকাত জুই লগাবৰ কাৰণে চৌকাটো পাতিবলৈ ইটা লাগিব ন এই কাৰণে तो इटा आनी एफाले लड़ा छालीबोर नाची आछे आरो एफाले स्कुলৰ बाच्चाবোৰ भात खाइ আছে तो माने पिकनिকৰ जगह एने दरे मानु থাকিলে बहुत ভাল লাগে ন आमिও हेकाने इटा आमार आहा लेट होइसे तो इटा आमी इटा करिया या चौका रेडी करिलो इटा आमी जुई जलाम खरित तो माने आमारो आरम्भ होइसे लाहे लाहे इटा भात सात बनवात तो एफाले बायु आरो एटा चौका बहाय আছে एफाले মই গাহৰি বইল কৰি আছো एफाले গিটাই গাজৰ ৰুকি আছে আৰু এফালে ৰিনিটাই আঙুৰ আৰু কমলা আনিছিল তো আমাৰ ব্ৰেকফাষ্টৰ কাৰণে ইহতে মানে ৰেডি কৰি আছে বস্তু এফালে বাই ভাত বনালে এতিয়া আমি হাঁহ মাংস বনাম আৰু এফালে ৰিনিটাই ফটো ভিডিও কৰি আছে এফালে আমাৰ আন দুজন সদস্য আহি পাইছে তো হিহতক এতিয়া কামত লগাই আমি এতিয়া অলপমান ঘুৰিবলৈ গৈছো তো এই ওচৰতে আছো আৰু ওপৰত যাব লাগে ওপৰত গলে তোমালোকে কুণ্ড দেখা পাবা কিন্তু আমি মানে আমাৰ হাতত টাইম বহুত কম আমি হেকানে কুণ্ডৰ ওচৰলৈ বাও নগলো ওচৰতে এনে ফটো ভিডিও অলপ কৰিলো ইমাননে আছিল বাৰু আমাৰ এনজয় কৰা টাইম তাছে ইয়া ভাত খালো হেকত ভাত সাত খাইছো তাছে গৰুকেটা ইমান ডিস্টার্ব কৰি থাকে আমাক ভাত সাত খাবলে হেকানে হিহতক আমি খাই বই লৈ এক্সট্ৰাকে আকৌ হিহতক দিব লগা হল ভাত তাছে এফালে আমি অলপ ভাত সাত খাই হেকছ অলপমান ঘুৰিলো পকিলো সকলো আমাৰ গ্ৰুপটো মিলি এতিয়া ময়ো ইয়া ব্লুটুথত গান বাজনাই গৈ আছো মানে বহুত ভাল লাগিছিল এতিয়া আমি সকলোৱে মিলি ঘৰত যাবলৈ ওলাইছো ইয়া ফাইনালি আমি চাপানালা গেটৰ পৰা বাহিৰ হৈছো আৰু আনফালে দেখো এফালে ইমান ধুনিয়া চাহ বাগান আৰু এফালে সেগুন গছ বহুত ভাল লাগিলে প্লেসটোৰ তো ইমান ঘুৰিব নাপালো আৰু হেকানে বেয়া লাগিলে তো মিনি ব্লগ আছিল বাই বাই এন্ড সাবস্ক্ৰাইব কৰি